हेलो एभ्रिवान আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক কলৰ ফাৰ্ম দেখাম। আপোনালোকৰ যদি বিচাৰে এনেদৰে কলৰ ফাৰ্ম খুলি স্বাৱলম্বী হ'ব পাৰে। চাওকচোন কলগছখিনি কি ধুনীয়াকৈ হৈ উঠিছে। ইয়াত কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই যদিও কলগছসমূহ খুব ধুনীয়াকৈ হৈছে। ইয়াত বৰ্তমান কল লগা নাই, হয়তো মে জুন মানত ইয়াত কল লাগিব। যদি আমি বিচাৰোঁ কম খৰচতে বা কম সময়ত কিবা ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কলৰ ফাৰ্ম খুলি ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। কলৰ ব্যৱসায় কৰিও আমি বহুতো লাভৱান হ'ব পাৰোঁ। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ কলখিনি ধুনীয়াকৈ হৈ উঠিছে। দেখিবলৈ খুব ভাল লাগিছে। কলৰ ওচৰতে থকা জলকীয়াখিনি চাওকচোন। জলকীয়াখিনি খুব ধুনীয়াকৈ লাগি আছে। কলৰ ফাৰ্মখনৰ কাষতে জলকীয়া, বেঙেনা এনেদৰে খেতি কৰা আছে। বেঙেনাখিনি দেখিছেনে কি ধুনীয়াকৈ লাগি আছে, খুব লাগিছে। ইয়াতো কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই। গোবৰ এনেকৈ জৈৱিক সাৰ দিছে। নেমু গছো আছে। সাবস্ক্ৰাইব আজিলৈ।